নমস্কাৰ। আৰম্ভ কৰিবলৈ ওলাইছোঁ সিংহ ৰাশিৰ আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল অনুষ্ঠানটো। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সিংহ ৰাশিৰ বাবে আগষ্টৰ মাহটো কৰ্মক্ষেত্ৰত উন্নতিৰ যুগ আছে। কৰ্মক্ষেত্ৰত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ পৰা বিশেষ সহায় সহযোগিতা নাপাব যদিও নিজৰ কৰ্মদক্ষতাৰে সকলোবোৰ কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰাইভেট চাকৰি কৰা লোকসকলৰ বাবে উত্তম মাহ। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে বা পদোন্নতিৰ পথ খোল খাব। ব্যৱসায় বাণিজ্যত ধন লাভৰ যোগ আছে। ব্যৱসায় বাণিজ্যত ভবাতকৈ অধিক ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায় বাণিজ্যত উন্নতিৰ ন পথ খোল খাব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তনৰ পৰা শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত নতুন পাৰ্টনাৰশ্বিপৰ আৰম্ভণি হ'ব পাৰে। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব যদিও 24 আগষ্টৰ পাছত পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীৰ লগত সম্পৰ্ক ভালে থাকিব। জীৱনসংগীৰ সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে, যাৰ বাবে আপুনি অলপ মানসিক চিন্তাত পৰিব পাৰে। পৰিয়ালৰ বয়সস্থ লোকৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ লগত সম্পৰ্ক ভাল হ'ব। সিংহ ৰাশিৰ বাবে আগষ্টৰ মাহটোত স্বাস্থ্য ভালে থাকিব। শাৰীৰিকভাৱে এই মাহটো উৎসাহেৰে ভৰি থাকিব। স্বাস্থ্য ভালে থকাৰ বাবে এই মাহটোত আপুনি সকলোবোৰ কাম উৎসাহ উদ্দীপনাৰে কৰিবলৈ আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো সিংহ ৰাশিৰ বাবে শুভ ফলদায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব আৰু মাহটো হাঁহি আনন্দৰে অতিবাহিত হ'ব। যিসকল লোকে বিবাহৰ কথা ভাবি আছে, তেওঁলোকে বিবাহৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।